আপোনালোকক সকলোকে আজি পবিত্ৰ গণেশ চতুৰ্থীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আমাৰ সকলো ভাই ভনী বন্ধু বান্ধৱ সহযোদ্ধা জীৱনলৈ গণেশ বাবাই আশীৰ্বাদ কৰক। তেওঁলোকৰ জীৱনলৈ ঐশ্বৰ্য বিভূতিৰ লগতে সকলো ধৰণৰ সমস্যা সমাধান কৰি তেওঁলোক অৰ্থনৈতিকভাৱে সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰে। আৰু এই মোৰ প্ৰাৰ্থনা আজি সমূহ খিলঞ্জীয়াবাসীসমূহৰ বাবে, বিশেষকৈ যিসকলে অৰ্থনৈতিক সমস্যাৰ মাজত জড়িত হৈছে, যিসকলে নিজৰ প্ৰতিষ্ঠা কৰিবলৈ যুঁজ কৰিছে, তেওঁলোকৰ বাবে ভগৱান শ্ৰী গণেশ বাবাৰ শ্ৰীচৰণত আমি আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে আগবাঢ়ি যাওক, অসমখন সুন্দৰ হওক, আমি সকলোৱে সফল হওক, সকলোৱে আৰ্থিক সামাজিকভাৱে প্ৰতিষ্ঠা হৈ অসমখনক লগতে নিজৰ ঠাইখনে নাম উজ্জ্বল কৰিব। জয়